নমস্কাৰ সুমনখি টাইমৰ সমূহ দৰ্শকক মই ৰাজীৱ হৈকে স্বাগতম জনাই আমি আৰম্ভ কৰিব বিচাৰিছো 112 নং ঢকুৱাখানা বিধানসভা সমষ্টিৰ উন্নয়নৰ এক প্ৰতিশ্ৰুতি। আমি এতিয়া উপস্থিত আছো পশ্চিম ঢকুৱাখানা পঞ্চায়তৰ জালভাৰী এই পথছোৱাত। এই সুন্দৰ পথটিয়েদি পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী হৈ যোৰহাটলৈ যোৱা সংযোগী পথ। বলক এতিয়া আমি গোগামুখ অভিমুখে ৰাওনা হওঁ। স্বকীয় ৰূপ লৈ বহাগনো আহে কলৈ, ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো, এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বাকী। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়। এইখন হৈছে ঢকুৱাখানা মহাবিদ্যালয়, সকলোৱে দেখিছে। কলৈ ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো, এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বাকী। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। আমি ঢকুৱাখানা চাৰিআলি পাইছোহি। আপোনালোকে দেখিছে এয়া ঢকুৱাখানা চহৰ। আমি এতিয়া বাওঁহাতে এই ঢকুৱাখানা নগৰ হৈ আমি বাওঁহাতে আমি ঘূৰিব বিচাৰিছোঁ। এতিয়া আমি গোগামুখৰ অভিমুখে আমি ৰাওনা হৈছোঁ। ইয়াত দেখিছে আপোনালোকে 2 লেনযুক্ত খুব ধুনীয়া অতি সুন্দৰ আপোনালোকে প্ৰতিচ্ছবি দেখা পাইছে। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। আমি গৈ আছো মাত্ৰ 100 মিটাৰ। 100 মিটাৰ আমি গ'লেই অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা ঢকুৱাখানা সমষ্টিৰ মাননীয় বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়াৰ বাসগৃহলৈ এই যি বাওঁহাতৰ ৰাস্তা আছে, এই ৰাস্তাইদি মাননীয় মন্ত্ৰী মহোদয়ৰ যি ঢকুৱাখানাৰ বাসগৃহ আপোনালোকে ইয়াত দেখা পাইছে। এইফালেদি মাত্ৰ 150 মিটাৰ গ'লে তেওঁৰ বাসগৃহ পায়। এই বংশতে শংকৰ দেও ইয়াতে জনমিলে, মৰুৰ দেশৰে আজান ফকীৰে মধুৰ জিকিৰ ৰচিলে, দিল্লীৰ দিলোৱাৰে আহি হস্তি পুথি আঁকিলে, পঞ্চ নদীৰ তেগ বাহাদুৰে ধৰ্মৰ সেতু গঢ়িলে, সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ স্বতঃস্ফূৰ্ত। মহাবাহু ব্ৰহ্মপুত্ৰ লাচিতে শৰাই ঘাটতে কতৰুৱা গছিলে, জাতি ধৰ্ম ভাষা সবাকে স্বদেশ প্ৰেমেৰে বান্ধিলে, বিরাট পুত্র বিষ্ণু রাবায় মাটির কৃষ্টি জিয়ালে
সমন্বয়ৰ দেখুৱালে কত প্ৰকাশত স্ফূৰ্ত মহাবাহু ব্ৰহ্মপুত্ৰ। পদ্মা নদীৰ ধুমুহাত পৰি কত কত জন আহিলে, লুইতৰ দুয়ো পাৰে কতনা অতিথি আদৰিলে। কিছু ল'ব লাগে কিছু দিব লাগে, দিন যাবলে হলে মিলিব লাগে মিলাব লাগে, ৰবীন্দ্ৰনাথেও ক'লে। অগ্ৰৱাল জ্যোতিয়ে আমি বাটমাৰী তিনিআলি পাইছোহি। খুব ধুনীয়া মহাবাহু ব্ৰহ্মপুত্ৰ। খুব ধুনীয়া ধুনীয়া দলং বনাইছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে, আমি পাইছোহি। এতিয়া আমি বাটমাৰী কহা দলং, যিটো ঢকুৱাখানা সমষ্টিৰ ভিতৰত অৰ্থাৎ ঢকুৱাখানাৰ ভিতৰত আটাইতকৈ বৃহৎ দলং এই কহা দলং। আমি ইয়াতে কহা দলং উপস্থিত হৈছোহি। এতিয়া আমি গৈ আছোঁ। খুব সুন্দৰ পৰিৱেশ। আমি ঘিলামাৰা নগৰ সোমালো। এয়া পোনে পোনে নৰ্থ বেংক কলেজলৈ যায়, কিন্তু আমি তালৈ যাব নোৱাৰিম যিহেতু আমি গোগামুখ অভিমুখে আমি ৰাওনা হৈ আছোঁ। এয়া আমি টাৰ্ণিং লৈছোঁ। ঘিলামৰা পথচোৰা খুব ধুনীয়া এটি পৰিৱেশ দেখা পাইছে আপোনালোকে। মাজত দেখিছে আপোনালোকে খুব ধুনীয়া ডিভাইডাৰ বনাইছে, যিটোত সকলো যান বাহন চলাবৰ বাবে অতি সুবিধাজনক। আমি ঘিলামৰা আৰক্ষী থানা আমি পাইছোঁ। এই লাইব্ৰেৰী এই দেখিছে, এই যিটো এটা ৰাস্তা সোমাই গ'ল, এই ৰাস্তাটোৰ এখন দলং আছে, যিখন দলং ব্ৰিটিছে বনাই থৈ গৈছিলে। এয়া দেখিছে, এই দলংখনৰ ইটো পাৰে খুব ধুনীয়া এখন দলং আছিলে ব্ৰিটিছৰ দিনৰ। খুব ধুনীয়া এটা পৰিৱেশ। কি হ'বতো এয়া দেখিছে, দুয়োফালে এইটো পানী যদি অভাৰ হয় তেতিয়াহ'লে এইফালেদি এই পথৰ ওপৰেদি পানী যোৱাৰ সকলো সুবিধা কৰি দিয়া হৈছে।
খুব বৃহৎ টাৰ্ণিং আমি বৰদৈ পাম আৰু এই আমি উঠি আহিছোঁ এয়া বৰদৈ পাম পালোহি এইখন বৰদৈ পামৰ ব্ৰিজখন আমি পাইছোঁ আমি ইয়াতে আহি উপস্থিত হৈছোঁ কি বেচিছা তোমালোকে হা কেঁকুৰা কিমান লাগিব ক'ত ধৰিলা তোমালোকে কেঁকুৰা হা পথাৰত চোৱা অলপ খুলি দিয়া কেঁকুৰা আছে নে বেলেগ বেলেগ আছে ৰঙা বগা আমি গোগামুখ কলেজ পাৰ হৈ আহিলোঁ এয়া গোগামুখ হায়াৰ ছেকেণ্ডেৰী পাৰ হৈ আহিছোঁ খুব কম সময়ৰ ভিতৰতে আমি গোগামুখ চাৰিআলি পাম আমি যদি ক'বলৈ যাওঁ এই গোগামুখ চাৰিআলি যি নিচেই কাষতে আমি আপোনালোকে দেখিছে এই পথছোৱাত আজি কেইবছৰমানৰ আগতেই কোনো ধৰণৰ যাতায়াতৰ এটা ভাল ব্যৱস্থা নাছিল আজি দুই কাষে দেখিছে আপোনালোকে টু লেনযুক্ত এয়া আমি গোগামুখ নগৰ পালোহি এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে আমি ইয়াত টু লেনযুক্ত আপোনালোকে দেখিছে কিন্তু আমি ফ'ৰ লেনযুক্তৰ নিচিনা আমি এটা প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ আপোনালোকে প্ৰত্যক্ষ কৰিছে সেয়া আমি গোগামুখ চাৰিআলি পালোঁ দেখিছে আপোনালোকে ইয়াত ট্ৰেফিক পইণ্ট আমি আজি অনুষ্ঠান আমাৰ যি ঢকুৱাখানা হৈ গোগামুখলৈ যি যাত্ৰা আছিলে আমি আজি ইমানতে আমি সমাপ্ত কৰিছোঁ